2025 मायथाइयाव इउपिपिएल सोरखारखौ फोजोबस्रांगोन। 2025 সনত আমি ইউপিপিএল সরকার ধ্বংস করে দিম, আমি উচ্ছেদ করে দিম। प्रमद बर'आ बिटिसिखौ दिसपुरनो बन्दकआव दोनदों। कच राजबंशी हारिखौ एसटि खालामनायनि गिबि हेंथा दैदेनगिरि प्रमद बर'आ दीपांकर राजबंशीनि बिबुंथि। আমার অধিকার এটা প্রমোদ বড়ো ডাঙরিয়ায় দিসপুরের হাতত বন্ধকত থৈছে। প্রমোদ বড়ো ডাঙরিয়ায় আমার কোচ রাজবংশীসকলৰ প্রথম জনজাতিকৰণৰ বিৰোধী নেতা। প্রমোদ বড়ো ডাঙরিয়ায় কেতিয়াও কোচ রাজবংশী জনগোষ্ঠীৰ হিতৰ চিন্তা নকৰে, ভাল কামনা নকৰে বুলি মই দীপাংকৰ ৰাজবংশী আপোনালোকৰ আগত চ্যালেঞ্জ দি কৈছোঁ, ওপেন কৈছোঁ। প্রমোদ বড়ো ডাঙরিয়াক ওপেন চ্যালেঞ্জ কৰিছোঁ। প্রমোদ বড়ো ডাঙরিয়াই আমাক কাউন্টার দিয়ক, আমার এনসার দিয়ক। रबिबारखालि भेरगाव जिल्ला बिपिएफ हानजा कच राजबंशी दालायनि मावसुमा मेल जानानै थाङो। बे मेलाव मिरु बिपिएफ हानजा कच राजबंशी दालायनि दैदेनगिरिफोरजों लोगोसे जिल्ला ब्लक आरो गुबुन गुबुन बिबाननि बिबानगिरिफोरा बाहागो लादोंमोन। मख'जाथावदि मावसुमा मेलनि गेजेरजों कच राजबंशी दालायनि दैदेनगिरि दीपांकर राजबंशीया खौरांगिरि मेलनि गेजेरजों सनानि बिटिसिखौ प्रमद बर'आ फोजोबस्रांबाय। बेनि थाखाय फैगौ 2025 मायथाइयाव इउपिपिएल सोरखारखौ फोजोबस्रांगोन होनना गोख्रों रावजों बिबुंथि होयो आरो प्रमद बर'आ बिटिसिखौ दिसपुरनो बन्दकआव दोनदों। कच राजबंशी हारिखौ एसटि खालामनायनि गिबि हेंथा, बियो माब्लाबाबो कच राजबंशीनि मोजांखौ हास्थाया, एबसुनि आफादगिरि जानाय समावबो हेंथा खालामबोदों आरो आथिखाल बिटिसिनि गाहाय खुंगिरि जानानैबो दं, दाबो हेंथा खालामगासिनो दं होनना गोख्रों रावजों चेलेन्ज खालामनानै दीपांकर राजबंशी बिथाङा बिटिसिनि जौगानायखौ जों अराय हास्थायो होनना ओरैबादि बुङो। ইয়াত আমার অধিকার আছে। আমি বিচাৰিছোঁ বড়োলেণ্ডখনৰ উন্নতি হোৱা, আমি বিচাৰিছোঁ সোণৰ বিটিচি যাতে আৰু নেক্সট টাইম প্ৰমোদ বড়ো ডাঙৰীয়াই ধ্বংস কৰিব নোৱাৰে, কাৰণ যি ধ্বংস কৰিছে কৰক। 2025 সনত আমি ইউপিপিএল সরকার ধ্বংস করে দিম, আমি উচ্ছেদ করে দিম। আমি এটা বস্তু জানো, প্রমোদ বড়ো ডাঙৰীয়াই বিটিচি বাহিনীৰ লগত প্ৰতাৰণা কৰিছে, মিছা প্ৰতিশ্ৰুতি দিছে, সহজ সৰল জনসাধাৰণৰ লগত তেওঁলোকে প্রতারণা করার ফলটো আমি 2025 সনত দিম। আমার অধিকার এটা প্রমোদ বড়ো ডাঙরিয়াই দিসপুরের হাতত বন্ধকত থৈছে। 100% কোচ রাজবংশীসকল ইউপিপিএল আৰু বিজেপিৰ বিৰোধিতা আমি, কাৰণ প্রমোদ বড়ো ডাঙরিয়াই আমার কোচ রাজবংশীসকলৰ প্রথম জনজাতিকৰণৰ বিৰোধী নেতা। প্রমোদ বড়ো ডাঙরিয়াই কেতিয়াও কোচ রাজবংশী জনগোষ্ঠীৰ হিতৰ চিন্তা নকৰে, ভাল কামনা নকৰে বুলি মই দীপাংকৰ ৰাজবংশী আপোনালোকৰ আগত চ্যালেঞ্জ দি কৈছোঁ, ওপেন কৈছোঁ। প্ৰমোদ বড়ো ডাঙৰিয়াক ওপেন চ্যালেঞ্জ কৰিছোঁ। প্ৰমোদ বড়ো ডাঙৰিয়াই আমাক কাউন্টাৰ দিয়ক, আমাৰ এনসাৰ দিয়ক। প্ৰমোদ বড়ো ডাঙৰিয়াই আমাৰ ভাল কামনা কেতিয়াও নকৰে, ভাল চিন্তা কেতিয়াও নকৰে। এপছুৰ প্ৰেচিডেণ্ট আছিলে, তেতিয়াও বিৰোধী কৰিছে, বৰ্তমান বিটিআৰৰ চিফ হৈ আছে, বৰ্তমান বিৰোধী কৰি আছে। গতিকে আমি কোচ ৰাজবংশীসকলে কোচ ৰাজবংশীসকলৰ লগতে অন্যান্য জাতি জনগোষ্ঠীও আমি ওলাই আহিছোঁ যে বিটিচিৰ যি অভাৱ আমি দূৰ কৰিব লাগিব। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দৰে এজন আমি যোগ্য ব্যক্তিক আমি বিটিচিৰ চিফ হিচাপে আমি বনাব লাগিব। আমি স্পষ্টভাৱে কওঁ আপোনালোকক, প্ৰমোদ বড়ো ডাঙৰীয়াই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিৰুদ্ধে সমালোচনা কৰাৰ নৈতিক অধিকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নাই। আমি যিমান দূৰ জানো, প্রমোদ বড়ো ডাঙরিয়াই আমার ওদালগুৰি ডিস্ট্রিক্টত আহে, তামোলপুর হৈ বাঙালিপাৰা হৈ পানেৰী হৈ আমাৰ ওদালগুৰিত আহে। সেই ৰাস্তাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দিনত বনোৱা। আমি ধন্যবাদ জনাইছোঁ তেওঁলোকে আমি বিপিএফ চৰকাৰৰ দিনত বনোৱা ৰাস্তা দি আহিব পাৰে, চাইৰেন বজাই আহিব পাৰে, তেওঁলোকে আহি কিনে আমাকে গালি পাৰিব পাৰে, বিপিএফ দলক গালি পাৰিব পাৰে। গতিকে প্রমোদ বড়ো ডাঙৰীয়াক আপোনাক আমি চ্যালেঞ্জ কৰিছোঁ, আপুনি 2025 চৰকাৰ বনাওক।